হেল্ল' গাইজ, এতিয়া আমাৰ পথাৰ চাইডে ওলাই আহিছোঁ এপাক। আজি মানে পথাৰত অহা এমাহমানেই হ'ল, অহাই নাই পথাৰলৈ। সেইকাৰণে মানে এপাক ওলাই আহিছোঁ পথাৰলৈ। ভিডিঅ'টো চাই থাকক আৰু ব'লক পথাৰখন দেখুৱাই আনো আপোনালোকক। আমাৰ আকৌ পথাৰ চাইডেও পূৰা মানে গছ গছনি ৰুই কৰি পূৰা সেউজীয়া কৰি থৈছে। মানে চবৰে হেৰি আছে, মাটি আছে, মাটিত মানে খেতি বাতি ভাল নহয় যে, সেইকাৰণে চবে গছ গছনি ৰুইছে, ফিচাৰী খান্দি থৈছে এইপিনে। এখন আমাৰ গাঁৱৰে পথাৰ হয়, কি সুন্দৰ পথাৰ, গৰু ছাগলী চৰি আছে ইয়াতে। এই পথাৰখন পাৰ হ'লে এখন বিল আছে, দন্দুৱা বিল বুলি, সেই বিলখন পায়। আগতে এইখিনি জেগাত যে একে মানুহটো তল যোৱা পানী হয় একদম বানপানীত। এতিয়া চাওকচোন মাটি ওলাই গ'ল। আমাৰ যেতিয়া বানপানী হৈছিলে তেতিয়া মইতো তল যাম, এনেকুৱা মানে 5-6 ফুটমান হৈছিলে পানী, ইয়াত ইমান দ আছিলে। এতিয়া মাটি ওলাই গ'ল, মানে গৰু ছাগলী চৰিব পৰা হৈ গ'ল। মানে বাৰিষা আহিলে এইটো মানে পানী ভৰ্তি হৈ যায়, 5-6 ফুটলৈ পানী আহি যায়। সেইকাৰণে মানে খেতি বাতি ইয়াত নহয়। এইখিনি মাটি খেতি বাতি নহয় কাৰণে মানে পানী হয় যে, সেইকাৰণে মানে এতিয়া পানী নোহোৱাত এতিয়া সৰিয়হ খেতিয়ে লগাই দিছে, গোটেইখিনি লগাই দিছে, চব সৰিয়হ খেতি। আৰু এইবিলাকতো নাই, চব বন ঘাঁহ গজিছে এতিয়া পানী যোৱাৰ পিছত। এতিয়া মই দন্দুৱা বিলৰ পাৰ পালোহি, পথাৰখনৰ সিপাৰে মানে দন্দুৱা বিলখন আছে। আৰু দন্দুৱা বিলৰ পাৰতে এখন বৰচাং বুলি এখন ধাবা আছে, এই ধাবা পালোহি, ধাবাখন দেখুৱাই দি আছোঁ। এখন ধাবাত আপোনাৰ সেই আছামজিত বুলি চেনেল এটা যে আছে, লাপুদা, তেওঁ আহিছিলে ইয়াত যেতিয়া যোনদিনাখন উদ্বোধনী হৈছিলে সেইদিনাখন তেওঁ আহিছিলে। আৰু এইটো চুইমিং পুল বনাই আছে, এইটো যোৱা বছৰে খান্দিছিলে, তাৰপিছত বানপানী হ'ল, বানপানী হোৱাৰ কাৰণে পানী হোৱাৰ কাৰণে খান্দিব নোৱাৰিলে। আৰু এইটো কাম বহুত আছে, চুইমিং পুল বনাব। এতিয়া পথাৰৰ পৰা আহি পালোঁ। আমাৰ মানে ওচৰতে ভিনিজনৰ মানে ইটাকেইটামান আনিব লাগে, কাৰণে মানে গাড়ীত যাওঁ, ইটাকেইটা লৈ আনো সেই দাদাজনৰ সৈতে। চাই থাকক ভিডিঅ'টো, ইটা আনিব যাওঁ। এইয়া দেখিছে আমাৰ গৰু পোৱালি কেনেকৈ দৌৰি আছে, মুখৰ আগে আগে, ভাগ লাগিব, ভাগ ভাগ। দেখিছে আমাৰ লেবাক কেনেকৈ দৌৰিছে, চাওক চাওক, এয়া দেখিছে কি ধুনীয়া দৌৰিছে, মাথা আছে গৰু পোৱালিটো। ছাগলী দেখিছে, বাখৰি দেখো সুন্দৰ দেখা আছে, এইবিলাক বোলো হিন্দু কৰিব হাত তেতিয়াহে আহিব, লাইক কমেণ্ট আহি যাব দে, হৈ থাক। মোৰ বন্ধু বুবুল, তেওঁ যাব মোলৈ ইটা আনিবলৈ। এজন চাই দেখিছা, এজনো যাব ইটা আনিব, এজনো যাব ইটা আনিব। এই আমি তিনিজনে এখন গাড়ীতে কাম কৰি ফুৰোঁ, চাওক ৰাইজ।
যা ইয়ান শেষ হয়ে যা এইটো বাওঁ হাতে পুৰা দিলে ৰাস্তাটো ইমান বেয়া কঁকালটো বিষাই গৈছে আৰু যাওঁ দাদা ভাল পাইছিলে পানী দিয়া মেচিন কিন্তু এই বগীডালে বখলিয়ালে হয় এই চাগৰ জল আছে অঁ ইফালে এইখিনি মানুহখিনি পুনে আছে হয় নেকি অঁ ৰাহুল ঘৰ দাম বাঢ়িলা এয়া কেলা ক'ত টকা হৈ গ'ল বিঘাত এই বইলা গোন্ধ লিফটিং হোৱা নাই হ'বলে ন বইলা হ'ব ফাইনেলি ইটাভাটা আমি পালোহি JRN এই ইটাভাটাৰ নাম এতিয়া আমি এতিয়া গাইড লোড দিম বলদাৰলৈ যাম এতিয়া পইলা বলদাৰলৈ যাম এইখন গাড়ী কি কয় এইখন গাড়ী হা এইখন মাটি মানে মাটিটো মানে পুৰা হেৰি গলিয়ন যদি বনাই সেইটো গোলাই আচ্ছা এতিয়া ফাইনেলি আহি পালোঁ ইটাভাটা এতিয়া ইটা লোড দিম এইখিনিয়ে নাই ইটা কোনি এক নম্বৰ ভিতৰত আছে নেকি কি পা উলিয়াই দিব ভিতৰৰ পৰা গাড়ী সোমাই দিম ক'ত আছে ইটা এয়া নেকি ভাঙা ইটা হ'বা এক নম্বৰ ইটা ক'ত আছে ভাইটি আমাৰ ইটা কেইটামান দিয়া এক নম্বৰ ইটা দিয়া এতিয়া আমি ওপৰলৈ উঠি যাওঁ ইটা কেনেকৈ বনাই আছে চাই আহোঁ এপাক দেখাই নাই জীৱনত আপুনি দেখিছে নাই কমেণ্ট কৰিবচোন আহি গৈছোঁ ওপৰত দাদাকেইজনে ইটা কঢ়িয়াই আছে ইয়াতে পুৱে নেকি দাদা ইটা ইটা যদি পুৱে ইয়াতে পুৱে ন হয় নেকি ইয়াতে মানে ইটা এনেকৈ থৈ পেলাই পুৱে ইটাকেইটা পুলে ঠাণ্ডা হোৱাৰ পিছত ইটাখিনি মানে হেৰি বেছি দিয়ে এইটো এটা মেচিন এইটো ইটাহে ঠাণ্ডা কৰাত সহায় কৰে ইটাখিনি সোনকালে ঠাণ্ডা হয় আৰু নিজে ঠাণ্ডা হ'বলৈ টাইম লাগে যে সেইকাৰণে মানে মেচিনটো লগাই দিয়ে তলৰ পৰা হাৱা মাৰিলে ঠাণ্ডা হৈ যায় আৰু এইবিলাক ইটা এতিয়া কেঁচা হৈয়ে আছে পুৰিবলৈ বাকী আছে এইবিলাক দেখুৱাই আছোঁ আপোনালোকক দাদা সেইখিনি ইটা পোৱা হোৱা নাই ন হয় নেকি অঁ ফুল আছিলে মানে ইটা ইয়াৰ মানে পূৰা ইটা ফুল হৈ আছিলে অঁ আচ্ছা নাই অঁ ইউটিউবত ঢালিম মানে ইউটিউবত ঢালিম চেনেলত ইয়াত কি কয় মানে ইয়াত কয়লা দিয়া হয় ইয়াৰ ওপৰত অঁ এই ভিতৰত কয়লা ইয়াত দিয়া হয় অঁ কয়লা হিচাপত কয়লা দিব লাগিব যদি হিচাপত বাহিৰত কয়লা দিওঁ আকৌ টিকেট হৈ যাব
ইটা দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ মানে ইটা ভেটাত জুই লগাই কয়লা দি দাদাই দেখুৱাম বুলি কৈছে চাওক দেখুৱাইছোঁ এইটো ইয়াৰ পৰা জুই লাগি আছে ভিতৰত ইটা পোৱা গৈ আছে ন ইয়াত কি লাল হৈ আছে ন বেছি ওচৰত মোবাইলটো নিব নোৱাৰোঁ সেইকাৰণে ভালকৈ দেখুৱাব পৰা নাই মোবাইলটো বহুত তাপ মাৰি আছে সেইটো গেট হয় গেটৰ কোনো ৰিস্ক নাই বহুত মানে তাপ উঠে এইবিলাক যিমান মানে হেৰি সৰু সৰু এনেকুৱা লোহা যে আছে এই গাঁতকেইটা কেপ লগোৱা গাঁতকেইটা এইকেইটা গোটেইখিনি মানে হেৰি কয়লা সোমাই দিয়ে ভিতৰত জুই লাগি থাকে ইমান দামী মালটো কম আমাৰ ভাল মালটো ৱালত দিব ভাল হ'ব ন বাচিব নে বাচিব বলক মই কথা পাতিম বলক কি ক চাম আমি টেম্পাৰ কিমান ইটাৰ টেম্পাৰ কিমান আছে ফিলহেণ্ড টিকেট বুলি কয় নাভাঙে না নাভাঙে ভাঙে নাই এতিয়া আমাৰ ইটা গাড়ীত লোড দিয়া হৈ গৈছে চবেই ইটা বাচি ফুৰিছে মই ইটা লোড দি আছোঁ এয়া ইটা বাচি বাচি দি আছোঁ মই ফাইনেলি এতিয়া ইটা লোড দিয়া হৈ গ'ল এতিয়া যাওঁগৈ ঘৰত যাই গৈ ইটাখিনি আনলোড কৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈ ইটা লোড দিয়া হৈ গৈছে কথা কি কথা আছে মিলা এইছো কয়লা পিছ উঠাই ল এই পিছা উঠা 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 ভাৰত কয়লা পিছ এই কয়লা পিছলৈ আহিলোঁ তাৰপৰা মানে ঘৰত কয়লা দেখা নাই সেইকাৰণে কয়লা পিছ ঘৰত দুখা পেলাই আহিছোঁ ফাৰ্ম এখন কা এইখন বহন ব্ৰইলাৰ ফাৰ্মখন নাম নাজানো বেছি হৈছে নিৰাজ কেলাটা গুগল কিবা কবি নে হ'ব মানে ইটা যায় এতিয়া ইটাখিনি মানে গাঁৱৰ ঘৰত নমাই ঘৰত আহি পালোঁ এতিয়া গা পা ধুওঁ গা পা ধুই লৈ দোকানৰ পৰা বজাৰ কৰি আনোগৈ আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব